হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ, ধুন্দুলি আৰু মাছৰ তৰকাৰী। যিসকলে নাজানে এনেদৰে বনাই খাব। আহকচোন কেনেকৈ বনাইছোঁ মই। এয়া মই ধুন্দুলি বাকলি গুচাই ধুই আনিছোঁ। এটা আলু লৈছোঁ, এটা বিলাহী লৈছোঁ আৰু এটা পিঁয়াজ। কেনেকৈনো মই বনাম ধুন্দুলিকেইটা আজি, আহকচোন চাওঁ। এনেদৰে মই কাটি ল'ম সৰু সৰুকৈ। আপোনালোকে ভিডিঅ'টো চাই থাকোঁতে প্লিজ মোৰ এটা অনুৰোধ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ নতুন নতুন ৰেচিপিবিলাক পাই থাকে। এয়া মোৰ কাটি হৈ গ'ল। এতিয়া মই মাছখিনিও ভাজি ল'লোঁ আৰু এতিয়া মই মাছ ভাজি থকা তেলখিনিতে মই পিঁয়াজ দি দিছোঁ, এইফালে তেজপাত দিছোঁ আৰু কাটি থোৱা চব্জিখিনিও এনেকৈ দি দিলোঁ আৰু এনেদৰে অলপ দেৰি ভাজি থাকিম। ভাজি তাৰ পাছত মই ইয়াত হালধি, নিমখ আৰু অলপ পানী দিলোঁ। তাৰপিছত মাছখিনি দি দিলোঁ, অলপ সিজিবলৈ দিলোঁ। আপোনালোকক সেইটো দেখাবলৈ নহ'ল বাৰু, ভিডিঅ'টো সেই সময়ত অফ হৈ গৈছিলে কেমেৰাটো, গতিকে বেয়া নাপাব। মোৰ এই ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে ক'ব। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।